Hello guys, welcome back to my YouTube channel. তো আজি ব্লগটো ধমাকা হ'ব গৈ আছে, আপোনালোকে চাই থাকক। যেহেতু আজি গৰু বিহু, সেইবাবে গৰু গা ধুৱাবলৈ বুলি ওলালোঁ। এইফালে লগৰটো, এইফালে পিছফালে জেঠু, এনেকৈ আমি শুনাই লৈ গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই জনাবচোন। আৰু আজি ৰাতিলৈ কোনে কোনে হুঁচৰি গাব কমেণ্ট কৰি জনাব নাপাহৰিব। তো আহি বিলখন পাইছোঁ আহি, আৰু অলপ গ'লে পাম আৰু শুনাই। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এনেকৈ আমাৰ দৰে কোনে কোনে গৰু গা ধুৱাবলৈ গৈছা কমেণ্ট কৰিবাচোন। আমাৰ ঘৰত গৰু নাই, সেইবাবে লগৰটোৰ লগতে আহিলোঁ শুনাই লৈ বুলি। সৰুতে যে কিমান গা ধুবলৈ আহিছিলোঁ শুনাই লৈ, এতিয়া সময় নাপাওঁ, কাৰণ যিমানে ডাঙৰ হৈছোঁ সিমানেই চিন্তাবোৰ বাঢ়িব ধৰিছে। এতিয়া পাই গ'লোঁ শুনাই, আৰু শুনাইত পানী বহুত কমি গৈছে, যিহেতু গৰম বহুত। যিহে ৰ'দ দিছে, ক'তনো পানী নকমিব। এয়া জেঠুৱে এইফালে গৰু লৈ গৈছে, আৰু এইফালে ভাইটিকেইটা আৰু লগৰটোৱে পানীত নামি গা ধুৱাই আছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বহুত দিনৰ মূৰত আহিলোঁ শুনাই লৈ, কিবা এটা ভাল লাগিল আহি। লাউ খা, বেঙেনা খা, বছে বছে আহিছা। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু, তই হবি বৰ গৰু, তই হবি বৰ গৰু। এতিয়া লগৰটোক গৰু গা ধুৱাই হৈ গ'ল। তাতে আকৌ এটা লগৰ লগ পালোঁ, সিও বোলে একেলগে যাব, তাৰ বাবে ৰখি আছোঁ। সি অলপ গা ধুই লৈ বোলে। এইগাল চাওক গাইজ। তেনেকৈ গা পা ধুই লৈ আমি তিনিটাই ওলালোঁ ঘৰলৈ যাবলৈ। তো চাওক, এতিয়াও গৰু আনিয়ে আছে গা ধুৱাবলৈ। এইফালে ভাইটিকেইটাই গা ধুইয়ে আছে। বহুত মানুহ আজি শুনাইত। আজিলৈ ভিডিঅ'টো ইমানেই আছিল গাইজ। তো নতুনকৈ ভিডিঅ' বনাব লৈছোঁ, ইমানকৈ ক'ব নাজানিব পাৰোঁ। যদি ক'ৰবাত কিবা ভুল হৈছে মাফ কৰি দিব। আৰু আজিলৈ ইমানেই আছিল, বাই বাই।